শিৱসাগৰ জিলাৰ ডিমৌ অঞ্চলত মধুপুৰৰ নয়নমণি কটকী আৰু প্ৰতিমা কটকীৰ পুত্ৰ মানস কটকীয়ে ভাৰতীয় সেনা বাহিনীত লেফটেনেণ্ট হিচাপে নিযুক্তি লাভ কৰাৰ খবৰে অঞ্চলটোত এক আনন্দৰ বন্যা সৃষ্টি কৰিছে। দুয়োগৰাকীৰ এই অভূতপূৰ্ব সাফল্যক লৈ অঞ্চলবাসী গৌৰৱান্বিত হৈ পৰিছে। আনহাতে অপূৰ্ব চেতিয়া বৰ্তমান অসম ৰাইফলছৰ সহকাৰী কমাণ্ডেণ্ট হিচাপে দেশৰ সীমান্ত সুৰক্ষাৰ দায়িত্ব পালন কৰি আহিছে। সেনা বাহিনীৰ এই উচ্চ পদত দুয়ো জোৱানে দেশৰ বাবে সুমধুৰ সাফল্য কঢ়িয়াই আনিছে। আনহাতে মানস কটকীয়ে লেফটেনেণ্ট হিচাপে পদোন্নতি লাভ কৰি সেনা বাহিনীত উচ্চ দায়িত্ব গ্ৰহণ কৰিছে। দুগৰাকী সেনাৰ এই অভিজ্ঞানৰ খবৰে অঞ্চলজুৰি আনন্দৰ পৰিৱেশ সৃষ্টি কৰিছে। স্থানীয় ৰাইজে দুয়োগৰাকীক অভিনন্দন জনাই এই সাফল্য অসম তথা বিশেষকৈ ডিমৌ অঞ্চলৰ বাবে গৌৰৱৰ বিষয় বুলি মত ব্যক্ত কৰে। স্থানীয় দল সংগঠন আৰু সমাজৰ সচেতন ৰাইজে তেওঁলোকৰ সাহসিকতা, অধ্যাৱসায় আৰু দেশপ্ৰেমৰ ভূয়সী প্ৰশংসা কৰাৰ লগতে তেওঁলোকৰ সফলতাই অসম তথা সৰ্বস্তৰীয় যুৱ সমাজৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ উঠিব বুলি সকলোৱে আশা প্ৰকাশ কৰে। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। লেফটেনেণ্ট মানস প্ৰতিম কটকী। যোৱা 14 ডিচেম্বৰ 2024 মই ইণ্ডিয়ান আৰ্মিত কমিশ্যন হ'লোঁ আৰ্টিলাৰী বিভাগত, আৰু ইয়াৰ পিছতে মই মোৰ যাত্ৰা আৰম্ভ কৰিম কাশ্মীৰত জইনিং কৰি। এই যাত্ৰা মই আৰম্ভ কৰিছিলোঁ, মোৰ প্ৰথম স্কুল আছিল লম্বোদৰ বৰগোহাঁই শিশু বিদ্যা নিকেতন ডিমৌত। তাৰ পৰা মই জইন কৰিলোঁ ক্লাছ 6ৰ পৰা 12লৈকে সৈনিক স্কুল গোৱালপাৰাত। তাত 7 বছৰ অধ্যয়ন কৰাৰ পিছত 2021ত মই জইন কৰিলোঁ নেশ্যনেল ডিফেন্স একাডেমী পুনেত 3 বছৰৰ বাবে। তাত 3 বছৰ ট্ৰেইনিং কৰাৰ পিছত মই ইণ্ডিয়ান মিলিটাৰী একাডেমীত জইনিং কৰিলোঁ ফাইনেল 1 বছৰ, আৰু ফাইনেল 1 বছৰ তাত ট্ৰেইনিং খতম হোৱাৰ পিছত যোৱা 14 ডিচেম্বৰ তাৰিখে মোৰ ট্ৰেইনিং খতম হ'ল। তাতে মোৰ কমিশ্যনিং হ'ল, পাছিং আউট পেৰেড হ'ল। তাত এজ এ লেফটেনেণ্ট মই কমিশ্যন হ'লোঁ, আৰু তাৰপিছত এতিয়া মই নিজৰ জীৱনৰ পিছৰ যোনটো পৰ্যায় তাত আৰম্ভ হ'ব কাশ্মীৰত। আৰু এই মোৰ জীৱনৰ যিমানখিনি যাত্ৰা আছিল তাত মই সেই যাত্ৰাত মই নিজৰ পেৰেণ্টছ, টিচাৰ্ছ, ফ্ৰেণ্ডছ সকলোলৈ থেংকফুল, কাৰণ সৈনিক স্কুল গোৱালপাৰাৰ পৰা আৰম্ভ কৰি নেশ্যনেল ডিফেন্স একাডেমী আৰু ইণ্ডিয়ান মিলিটাৰী একাডেমীত এই মোৰ পেৰেণ্টছে যিমান কষ্ট কৰিছে, আৰু সেই কথা মই কেতিয়াও ৱৰ্ডছত এক্সপ্ৰেছ কৰিব নোৱাৰোঁ। জাষ্ট মই অনুভৱ কৰিব পাৰি কিমানখিনি কষ্ট কৰিছে, মই অকল ফিল কৰিব পাৰোঁ। পেৰেণ্টছে যিমানখিনি কষ্ট কৰিছে, মোৰ টিচাৰ্ছে হওক, মোৰ ফ্ৰেণ্ডছে হওক, যিমানখিনি মোক ছাপৰ্ট কৰিছে, সেইখিনি মই কেতিয়াও পেৰেণ্টছক দিব নোৱাৰোঁ। জাষ্ট মই পেৰেণ্টছক থেংকফুল, পেৰেণ্টছলৈ থেংকফুল। আৰু এই 14 ডিচেম্বৰ তাৰিখে পেৰেণ্টছে যিটো মোৰ লৈ যি গৌৰৱ অনুভৱ কৰিছিল, আৰু সেইটো মানে ৱৰ্ডছ অফ অনুভৱ আপোনাক ক'ব নোৱাৰি। সেইবাবে মই বহুত থেংকফুল। ধন্যবাদ। মানস প্ৰতিম কটকীৰ মা হয়। মোৰ সন্তান মানস প্ৰতিম কটকীয়ে এতিয়া IMAৰ পৰা 14 ডিচেম্বৰত যেতিয়া পাছিং আউট হ'ল, সেইটো মই সঁচাকৈ আজি নথৈ আনন্দিত হৈছোঁ। চ' ভাল লাগিছে, মোৰ বহুত ভাল লাগিছে, যাতে পাছৰ পৰ্যায়টো দেশ আৰু জাতিৰ কাৰণে সি যাতে ভালদৰে কামখিনি সুচাৰুৰূপে পালন কৰিব পাৰে, তাৰ কৰ্তব্যখিনি কৰি যায়, সেয়ে ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ। আৰু আপোনালোকেও যাতে আশীৰ্বাদ কৰক, ৰাইজৰ আশীৰ্বাদ কৰক, সেয়ে মোৰ অনুৰোধ। ধন্যবাদ।